সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ প্ৰথম কেন্দ্ৰীয় ত্ৰিবাৰ্ষিক অধিৱেশনৰ প্ৰস্তুতি সম্পৰ্কে সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সম্পাদক অৰবিন্দ নাথৰ সংবাদমেল। সাংবাদিক বন্ধুসকল, আপোনালোক সকলোৱে জ্ঞাত সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ যি কেন্দ্ৰীয় ত্ৰিবাৰ্ষিক বিলাসীপাৰা অধিৱেশন অহা 25, 26 আৰু 27 ডিচেম্বৰ তাৰিখে অনুষ্ঠিত হ'ব আৰু ইয়াৰ প্ৰস্তুতি সংবাদমেলত কয় যে অহা 25, 26 আৰু 27 ডিচেম্বৰ তাৰিখে তিনিদিনীয়া কাৰ্যসূচীৰে বিলাসীপাৰাৰ হেলাগাড়ীস্থিত শ্বহীদ মনবৰ নাথৰ অস্থায়ী সমন্বয় ক্ষেত্ৰত অধিৱেশন প্ৰস্তুতি সম্পৰ্কে এই সংবাদমেলৰ আয়োজন কৰে। লগতে সম্পাদকগৰাকীয়ে কয় যে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা সমূহ নাথ যোগী মানুহক উপস্থিতিত কামনা কৰিছে। লগতে এই অধিৱেশনত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্য আৰু BTCৰ প্ৰাক্তন কাৰ্যবাহী সম্পাদক হাগ্ৰামা মহিলাৰীও এই অধিৱেশনত অংশগ্ৰহণ কৰিব বুলি আমাক জানিবলৈ দিয়ে। সাংবাদিক বন্ধুসকল, আপোনালোক সকলোৱে জ্ঞাত সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ যি কেন্দ্ৰীয় ত্ৰিবাৰ্ষিক বিলাসীপাৰা অধিৱেশন অহা 25, 26 আৰু 27 ডিচেম্বৰ তাৰিখে অনুষ্ঠিত হ'ব আৰু ইয়াৰ প্ৰস্তুতি ইতিমধ্যেই প্ৰায় সমাপ্ত হৈছে। আপোনালোকে দেখা পাইছে এই 25, 26 আৰু 27 তাৰিখে নাথ যোগীসকলৰ এক নতুন দিগন্তৰ সূচনা কৰিবৰ কাৰণে বৃহৎ আকাৰত এই অধিৱেশন অনুষ্ঠিত কৰা হৈছে। এই অধিৱেশনখনত অসমৰ জাতীয় জনগোষ্ঠীয় সংগঠনৰ পৰা আৰম্ভ কৰি নাথ যোগীসকলৰ বিভিন্ন সংগঠনৰ বিষয়ববীয়া মুৰব্বীসকলক মোতায়েন কৰা হৈছে। মুকলি সভা দুদিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে। প্ৰথম দিনাখন অসমৰ বিভিন্ন জাতীয় জনগোষ্ঠীয় সংগঠনৰ বিষয়ববীয়া বৃহৎ যি জিৰণি চৰা, সেই জিৰণি চৰাত 10,000 মানুহ একেলগে বহি মুকলি সভাত অংশগ্ৰহণ কৰিব পাৰিব। যি আমাৰ খাদ্য, সেই খাদ্য ইতিমধ্যে 70টাকৈ যি গেছৰ চোলা, সেই চোলা ব্যৱস্থা কৰা হৈছে। অৰ্থাৎ 25, 26, 27 তাৰিখ দিনে ৰাতিয়ে যি খাদ্য, সেই খাদ্য আমি ইয়াতে সমগ্ৰ অসমৰ নাথ যোগী ৰাইজক খুৱাই বৈ আপ্যায়ন কৰিবৰ কাৰণে ব্যৱস্থা কৰিছোঁ। আৰু লগতে নাথ যোগীসকলৰ যি খাদ্য সম্ভাৰ, সেই খাদ্য সম্ভাৰ নাথ যোগীসকলৰ যি বিষয়, এই বিষয়বোৰ আমি সুপৰিকল্পিতভাৱে দেখুৱাবৰ কাৰণে আমি ইতিমধ্যে ৰভা তৈয়াৰ কৰিছোঁ। গতিকে এই বিষয়বোৰক আমি সমগ্ৰ অসমৰ নাথ যোগী ৰাইজক আহি ইয়াত উপস্থিত হৈ এই অধিৱেশনখন সাফল্যমণ্ডিত কৰি তুলিবৰ কাৰণে আহ্বান জনাইছোঁ। চাপৰৰ পৰা জাকিউৰ ৰহমানৰ ৰিপৰ্ট, অসম টুডে।